Hello everyone, আশা কৰিছোঁ সকলোৱে ভালে আছে। কাটল মাছৰ পাতুৰি খাই পাইছেনে আপোনালোকে? বলক আজি মই মোৰ ষ্টাইলত কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে বন্ধাকবিখিনি কাটি মেলি ধুই ৰাখি তাৰ ওপৰতে বেঙেনাখিনি দি দিওঁ। বেঙেনাখিনি দিয়াৰ পাছতে টমেটো, কেঁচা জলকীয়া পিছা, সৰিয়হ পিছা এইখিনি দি নিমখ হালধি দি মিক্স কৰি লওঁ ধুনীয়াকৈ। মিক্স কৰি কিনি ছাইডত ৰাখি তাৰপাছত কেৰাহীটোত অকণমান তেল দি ফিছবোৰ ফ্ৰাই কৰি লওঁ। মাছখিনি চবখিনি ফ্ৰাই কৰা হোৱাৰ পাছতে সেই কেৰাহীখনতে যিখিনি বন্ধাকবিৰ মেৰিনেট কৰি ৰাখিছিলোঁ সেইখিনি দি দিওঁ। এইখিনি অকণমান সিজাৰ পাছতে দি দিম মাছখিনি অকণমান হাফ কৰি লৈ তাৰপাছত মাছখিনি দিম। মাছখিনি দিয়াৰ পাছত অকণমান ধুনীয়াকৈ লৰাই চৰাই অকণমান হোৱাৰ পাছতে শুকান হোৱাৰ পাছতে তাৰপাছতে হৈ গ'ল আমাৰ মাছ পাতুৰি ৰেডি।